চেহেৰা ভাল হ'লে কি হ'ব যদি মনটোৱে লেতেৰা হয়? শিক্ষিত হ'লে কি হ'ব যদি ব্যৱহাৰেই ভাল নহয়? ধনৰ ধনী হ'লে কি হ'ব যদি মনটোৱেই ঠেক হয়? ঘৰটো ডাঙৰ হ'লে কি হ'ব যদি পৰিয়ালটো সুখী নহয়? দেখিবলৈ ধুনীয়া হ'লে কি হ'ব যদি চৰিত্ৰই ভাল নহয়? জীৱনত দুই ধৰণৰ মানুহৰ পৰা সদায় আঁতৰি থাকিবা। ব্যস্ত মানুহ, স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব আৰু স্বাৰ্থপৰ মানুহে তেওঁৰ প্ৰয়োজনতহে তোমাক বিচাৰিব। পৃথিৱীখনত কোনো এটা বস্তু নিজৰ কাৰণে সৃষ্টি হোৱা নাই। নদীয়ে নিজৰ পানী নিজে নাখায়, গছে নিজৰ ফল নিজে নাখায়, ফুলে নিজৰ কাৰণে গোন্ধ নিবিলায়। জানানে কিয়? কাৰণ বেলেগৰ কাৰণে জীয়াই থকাটোহে প্ৰকৃত জীৱন। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে। বেইমানি তেওঁলোকেহে কৰে যাক আমি আপোন বুলি ভাবো। মানুহে যিয়েই নকওক কিয় সেইবোৰত কেতিয়াও গুৰুত্ব নিদিবা। কাৰণ বিপদত পৰিলে তোমাক সহায় কৰিবলৈ কোনো নাহে, কিন্তু ভুল এটা কৰিলে সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যাব। তোমাৰ পৰা কোনোবা আঁতৰি গ'লে দুখ নকৰিবা, কাৰণ জীৱনত সঁচা মানুহ আহিবলৈ মিছাবোৰ আঁতৰি যোৱাটো খুব প্ৰয়োজনীয়। যিদিনা কোনোবাই কথা দি কথা নাৰাখিব সেইদিনা বুজিবা বিশ্বাস মানে কি। যিদিনা কোনোবাই কথা দি উভতি নাহিব সেইদিনা বুজিবা অপেক্ষা মানে কি। যিদিনা কোনোবাই হাত এৰি গুচি যাব সেইদিনা বুজিবা ভৰসা মানে কি। যিদিনা হেৰাই যোৱা কাৰোবালৈ অকাৰণত বাৰে বাৰে মনত পৰিব সেইদিনা বুজিবা ভাল পোৱা মানে কি। আপোন পৰ বুলি ক'বলৈ কোনো নাই। এই পৃথিৱীত সকলো স্বাৰ্থপৰ। স্বাৰ্থ থাকিলে সম্পৰ্কত থাকে, স্বাৰ্থ শেষ হ'লে সম্পৰ্কও শেষ। জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজনীয়, নহ'লে মুখা পিন্ধা বেইমান মানুহবোৰক চিনি পোৱা নাযায়।